তো দোস্ত মই আপোনাক ক'বলৈ গৈ আছোঁ ক্লাছমেট বহি কিয় কিনিব লাগে, ক্লাছমেট বহি কিয় ভাল আৰু ক্লাছমেটক কি দিয়া থাকে। তো বন্ধুসকল ক্লাছমেটত ফাৰ্ষ্ট দি আছে তাজমহলৰ বিষয়ে আৰু ক্লাছমেটত এইটো ITC এনডিউৰিং ভেলু বুলি লিখা থাকে, এইটো চিম্বল এটা হয়। তাৰপিছত ইয়াতে বিভিন্ন মানে এডভাৰটাইজমেণ্ট দিয়ে ইয়াতে। তাৰপিছত এইটো হ'ল QR কোড, ইয়াতে স্কেন কৰিলে ইয়াৰ বিষয়ে পাব, ক্লাছমেটৰ বিষয়ে বস্তুবিলাক অৰ্ডাৰ কৰিব পাৰিব। তাৰপিছত এইটো থাকে ক্লাছমেট, প্ৰত্যেক ক্লাছমেট বহিতে থাকিব। তাৰপিছত এইটো ক্লাছমেটৰ ডিটেইলছ বহীখনৰ পিছফালে দিয়া থাকে। তাৰপিছত বহীৰ পিছফালটো চাবলৈ গ'লে ইয়াতে দেখিছে এইটো দিয়া আছে। তাৰপিছত ইয়াতে আপুনি জানেনে তাজমহলৰ বিষয়ে? নাজানে যদি ইয়াতে থাকে ক্লাছমেটৰ বহীত, মানে তাজমহল বুলি নহয়, বেলেগ বেলেগ বস্তু থাকিব পাৰে, বেলেগ বেলেগ ঠাইৰ থাকিব পাৰে, মানে বেলেগ বেলেগ ঠাইৰ বিষয়ে লিখি দিয়ে। ইয়াতে আছে তাজমহল মানে কিয় বনোৱা হৈছিল, কি কাৰণত, কিয়, কেনেকৈ, এইটো ইয়াতে লিখা আছে, থুলমূলকৈ লিখা আছে, ইমানকৈ নাই, থুলমূলকৈ লিখা আছে, ইয়াতে চাই ল'ব পাৰে। তাৰপিছত এইখন বহীৰ যিবিলাক পেজ, এই পেজখন বহুত ভাল ডাঠ, কিন্তু বহুত ভাল বাকীবোৰতকৈ বহুত ভাল। ইয়াতে দেখিছেনে, ইয়াত বিভিন্ন মানে সাধাৰণ জ্ঞানৰ ইয়াতে মানে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ পাবাই, কুৱেশ্যন পাবাই সাধাৰণ জ্ঞানৰ, লগতে এনচাৰো দিয়া আছে এইবিলাক। তাৰপিছত এইবিলাক জাম্পছৰ বিষয়ে লিখা আছে ইয়াত। তাৰপিছত ইয়াত চেফলনৰ বিষয়ে লিখা আছে। তো দোস্ত মোৰ এই ভিডিঅ'টো ভাল পাইছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে আপোনাক কওঁ যে মই বেছি দিন হোৱা নাই খোলা এইটো ইউটিউব চেনেল, তো আপুনি প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰ যাতে ভাল পায়। আৰু আপুনি কমেণ্ট বক্সত জনাব যে কি ভিডিঅ' লাগে, এনেকুৱা ধৰণৰ লাগে।